কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোবোৰ ভালেই চাগে এইফালে আমাৰ বেটি মানুহ উঠি গ'ল এইটো ভিডিঅ' একচুৱেলি আগতে বনোৱা মই আপলোড কৰিমকৈ থাকি গৈছিলে আজি আপলোড কৰি দিছোঁ এটা ৰেচিপি দেখাম বুলি আপোনালোকক মানে এই ভিডিঅ'টো কৰিছিলোঁ এইফালে মোৰ মানুহজনে আজি বনাইছিলে কঁঠালৰ চব্জি তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এইফালে তেওঁ ধুনীয়াকৈ কাটি লৈছে বিলাহী পিঁয়াজ এইফালে আদা নহৰু বাকলি গুচাই ভালকৈ খুন্দি লৈছে এইবিলাক এয়া ধুনীয়াকৈ খুন্দি লৈছে আদা নহৰুটো আৰু এইফালে এটা কুকাৰত তেল দিলে তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত এইফালে দিলে তেজপাত তাৰপিছত ইয়াত দিলে পিঁয়াজখিনি দি ভালদৰে লৰাই দিলে আৰু এইফালে আদা নহৰু আৰু শুকান জলকীয়া খুন্দি পিনে দি দিছিলে তাৰপিছত দিলে বিলাহী হালধি দিলে তাৰপিছত দিলে মিট মছলা আৰু এফালে দিছিলে ধনিয়া পাউডাৰ আৰু দিছিলে জিৰা পাউডাৰ এই সকলোবোৰ দি ধুনীয়াকৈ মিলাই লয় এইফালে ৰেড চিলি পাউডাৰো দিছিলে সেইখিনি ধুনীয়াকৈ মিলাই ল'লে তাৰপিছত দিলে নিমখ ভালদৰে এইখিনি আকৌ মিক্স কৰি লৈছে মিক্স কৰি আৰু ইয়াত দিলে কঁঠাল ৰঙালাও আৰু আলু এইখিনি দিয়াটো মোৰ ভিডিঅ' কৰা নহ'ল সেইকাৰণে আপোনালোকক ভালকৈ দেখাই দিছিলোঁ এই তিনিটা বস্তুৱে দিছে কঁঠাল ৰঙালাও আৰু আলু তাকে এইখিনি ভালদৰে মিক্স কৰি ইয়াত অকণমান পানী দি পিনে চিটি মৰাই দিয়ে আৰু এইফালে চাওক বেটি মাহীয়েকৰ প্ৰতি পূৰা মৰম মাহীয়েক আহিছে তাই খুব ফূৰ্তি খুব ভাল পায় মাহীয়েকৰ লগত থাকি তাৰপিছত মাহীয়েকে এবাৰ চাকৰি পাইছে SBI তাই কিবা ডকুমেণ্টছৰ কাৰণে মানে আহিছিলে এইফালে ওলাই আমাৰ ঘৰত সোমাইছিলে তাৰপিছত এইফালে আমাৰ ৰেচিপি ৰেডি এয়া চাওক খাবলৈও যে কি টেষ্টি হৈছিলে এনেকৈ এবাৰ বনাই চাবচোন ঘৰত যদি ভাল পায় মোক জনাব আৰু এতিয়া আজি ভাত সাজত কি আছিলে দেখাইছোঁ ৰ'ব এইফালে আছিলে গ্ৰীণ চাটনি এইফালে আছিলে চালাড এইফালে আছিলে দালি আৰু এয়া আছিলে মাছ ফ্ৰাই আৰু ৰঙালাও ফ্ৰাই আৰু এয়াই আমাৰ আজি খানা এয়া ভালকৈ আপোনালোকক দেখাই দিছোঁ আৰু এইফালে মই খাবলৈ আৰম্ভ কৰিলোঁ সঁচাকৈ কঁঠালখিনি খাবলৈ খুব টেষ্টি হৈছিলে তাৰ কাৰণে দেখালোঁ আৰু এইফালে আমাৰ বেটি মানুহ একেবাৰে মোমায়েকক আহিলেহে যাবলৈ ওলালেই আৰু লগত মুঠতে আহিলে ওলাই আৰু ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই